Stay one more night. সমস্যাও ইমান শক্তি নাই যিমান আমি মানি লওঁ এনেকুৱা কেতিয়াও হোৱা নাই যে এন্ধাৰে পোহৰ হ'বই নিদিলে লাগিলে যিমান এন্ধাৰ ৰাতি নহওক কিয় তাৰপিছত ৰাতিপুৱাৰ পোহৰ হ'বই ঠিক সেইদৰে আপোনাৰ জীৱনত যিমানেই দুখ কষ্ট নাথাকক কিয় বা বৰ্তমান জীৱনত যিমানেই সমস্যা নহওক কিয় এদিন এইবোৰ দূৰ হ'বই বাছ আপুনি নিজৰ কৰ্তব্যবোৰ পালন কৰি যাওক সদায় সৎকৰ্ম কৰি জীৱনত এইটো চোৱা ইম্পৰ্টেণ্ট নহয় যে কোন আপোনাৰ আগত কোন আপোনাৰ পিছত এইটো চাব লাগে যে কোন আপোনাৰ লগত আছে বা কোন আমাৰ লগত আছে এটা সম্বন্ধ জোৰা লগোৱা ইমান ডাঙৰ কথা নহয় ডাঙৰ কথা এইটোৱেই সেই সম্বন্ধটো কিমান দিনলৈকে চলি থাকে যেনেদৰে চাকি গছাই একো নোকোৱাকৈ নীৰৱে থাকে কিন্তু তাৰ পোহৰে পৰিচয় দিয়ে ঠিক সেইদৰে আপোনাৰ নিজৰ বিষয়ে একো নক'ব কাৰণ আপোনাৰ ভাল কৰ্মই এদিন এই সংসাৰখনত আপোনাক পৰিচয় দিব যদি আপুনি মোৰ কাষলৈ আহি আনৰ বিষয়ে বেয়াকৈ কয় ইয়াত একো সন্দেহ নাই যে আপুনি বেলেগ কাষলৈ গৈ মোৰ বিষয়ে বেয়াকৈ নকয় সম্পৰ্কৰ সেইটো নহয় যি সদায় কথা বতৰা পাতে সম্পৰ্কৰ সেইটো নহয় যি সদায় লগত থাকে প্ৰকৃত সম্পৰ্ক সেইটোৱে লাগিলে যিমান দূৰত নাথাকক কিয় সঁচা অন্তৰে তেওঁলোক সদায় মনত পৰে এই সংসাৰখনত মনুষ্যই যেতিয়া ভগৱানৰ ওচৰত কিবা বিচাৰে তেতিয়া ভাবি লয় যে ভগৱানে সকলো শুনি আছে আৰু যেতিয়া কাৰোবাক বেয়াকৈ কয় তেতিয়া কিন্তু পাহৰি যায় আৰু যেতিয়া মনুষ্যই ভাল কাম কৰে তেতিয়া এইটো ভাবিলে যে ভগৱানে সকলো চাই আছে আৰু সেইবোৰ মনুষ্যই যেতিয়া বেয়া কাম কৰে তেতিয়া কিন্তু এইবোৰ সকলো পাহৰি যায় যদি এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু যদিহে এতিয়ালৈকে ভিডিঅ'টো চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব নাপাহৰিব থেংক ইউ ভিডিঅ'টো চোৱাৰ বাবে জয় হিন্দ বন্দে মাতৰম